এই মিছা মাছ কোৱা মই জীৱনৰ প্ৰথমবাৰ মানে কাছ হাতত লৈ চালো ভয় খোৱা নাই কিন্তু বিস্কুটে খাই আছো হৈ গৈছে বহুত ভয় পাইছো ক'ত আছে ভূত হিটুত জীৱনত এনেকুৱা কোনোদিন ভয়ংকৰ কেম্পিং হোৱা নাছিল হেল্ল' এভৰিৱান মাই নেম ইজ ৰাজা এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে ফাইনেলি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ ফাইনেলি আজি গৈ আছোঁ মানে নদীৰ সিপাৰে ৰাতিটো কেম্প কৰিম গ্ৰুপৰ লগত তো কি হয় কেম্পত আজি থাকিম আৰু আপোনালোককো দেখাই আছোঁ পুৰা ব্ৰহ্মপুত্ৰৰ ভিউ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আজি থাকিম এতিয়া মোৰ নদীৰ সিফালে যাবলৈ হ'লে মোৰ নাৱেদি যাব লাগিব কিন্তু নাওটো অহা নাই এতিয়ালৈকে ৱেইট কৰি আছোঁ আপোনালোকক দেখাই আছোঁ এফালে তো ইফালে নাও আহি গ'ল এক্সাইটেড আৰু ইফালে পুৰা ৱেইট কৰি আছোঁ জুৱেল দা এক্সাইটেড না একদম খুব এক্সাইটেড নাও আহিছে এতিয়া আমি চৰত যাম অঁ আজি চৰত কি হয় আৰু ৰাতি ভূত ওলাব পাৰে আপোনালোকক দেখাম আজি তো ইফালে নাৱৰ পৰা নামি আহিলোঁ আৰু পুৰা চাওক বেগৰ অৱস্থা নাই তাৰমানে এটা দুটা তিনিটা চাৰিটা একদম যিমানকেইটা লাগে তাৰমানে বস্তু যিমানকেইটা আছিল গোটেইকেইটা লৈ আহিছোঁ আৰু ইমান ধুনীয়া এটা ভিউৰ মাজে মাজে গৈ আছোঁ তো গাইজ ফাইনেলি জেগাখিনিত আহিলোঁ আৰু ইফালে পৰা মানে টেণ্ট লগোৱা জেগাখিনি বিচাৰি আছোঁ ইফালে গোটেইকেইটা মিলি মানে এতিয়া কাম কৰিব লাগিব আৰু ক'ত বা লগাওঁ এতিয়ালৈকে গাইজ জাগাই চিলেকশ্যন হোৱা নাই ক'ত ল'ম মানে অলপমান নদীৰ পাৰত মানে আহিছোঁ মানে নদীৰ পানীও লাগিব আমাৰ এই জাগাখিনি চিলেকশ্যন হৈ গ'ল ইয়াতে কৰিম সমতল জাগা আছে অলপ বোকা চেকাও নাই মানে ইফালে মানে বোকা নোহোৱাকৈ জাগাখিনি আছে আৰু এইকেইটা মানে কাপোৰ চাপোৰ খুলি আছে মানে গৰম লাগিছে এতিয়া মানে এই দুটাক মানে কামত লগাই দিছোঁ আজি তাত আমি এতিয়া টেণ্টখন সজাম তাৰ কাৰণে আমি চবখিনি ৰেডি কৰি আছোঁ প্লাষ্টিকৰ পেপাৰ লৈ আহিছোঁ আৰু লগত আৰু বহুত বস্তু আছে তো আপোনালোকে চাই থাকক আমি কেনেকৈ টেণ্টখন সজাওঁ গাইজ ফাইনেলি এতিয়া টেণ্টটো ওলাই ল'লোঁ বেগৰ পৰা আৰু বৰষুণ আহিলে টেনশ্যন নাই কাৰণ ৱাটাৰপ্ৰুফ টেণ্ট হয় আৰু কিন্তু 2 হয় আহিছোঁ 3 কিন্তু উপায় নাই 3 চলাই লোৱা যাম আৰু ৰাতি টোপনি মাৰা ৰাখা আছে কি নাই আৰু টেণ্টটো এতিয়া খুলি আছোঁ আপোনালোকক দেখাইছোঁ কেনেকৈ লগাওঁ ফাইনেলি গাইজ ইফালে টেণ্টটো লগোৱা হৈ গ'ল আৰু গোটেইকেইটা আমাক চাবলৈ আহিছিল আৰু ইফালে ভিতৰত মানে গদ্দিটো লগাব লাগিব ঐ জুৱেল দা এইটো লগাব লাগিব ফাৰ্ষ্ট টাইমত এইটো লগাব লাগিব অঁ 3জন থাকিম কাৰণে অলপমান মোটা চাই লৈ আহিছোঁ ক'ত আছে ভূত সেইটোত থাকে ৰাতি ওলাই ভূত হয় নেকি ভয় খোৱা না তুমি ইফালে গাইজ সন্ধিয়াও হৈ গ'ল আৰু ইফালে ব্ৰহ্মপুত্ৰ নদীটো মানে ইফালে পানী শুকাই গৈছে আৰু মই বোকাত পৰি গৈছোঁ গাইজ সিফালে টেণ্টটো লগাই দিছোঁ আৰু আমি ইফালে গৈ আছোঁ মানে ব্ৰহ্মপুত্ৰ নদীটো সিফালে আছে ইফালে ভিউ ব্ৰহ্মপুত্ৰৰ আৰু মোলাই বতাহ আহি আছে এনেকুৱা ভাল লাগি আছে গাইজ কি ক'ম ৰাতি টেণ্টত থাকি আৰু ভাল লাগিব গাইজ বতৰৰ যি অৱস্থা ৰাতিটো বৰষুণ হোৱাটো ফাইনেল মানে ৰাতি বৰষুণ হ'ব ৰাতি বৰষুণ হ'লেতো আপোনালোকক দেখাম কেনেকুৱা ফিলটো হয় আৰু সৰু এটা টেণ্টত 3জন থাকিম ধুমুহা আহিলেতো কথাই নাই গাইজ কি যে হ'ব গাইজ তো ফাইনেলি তাৰ পৰা গুচি আহিলোঁ টেণ্টৰ ভিতৰত ইফালে এতিয়া যাব লাগিব কিন্তু তাৰ আগত বোলে এই ভোক লাগছে না বহুত লাগছে কিবা এটা বনাব লাগিব ক'ত ৰান্ধিবা ভিতৰত না বাহিৰত যিহেতু বতাহ আৰম্ভ হোৱা নাই এতিয়া মানে বাহিৰত আৰম্ভ কৰিম তেনেহ'লে এটা কাম কৰিব লাগিব আমাৰ কিটচেন ৰুমটো এটা বনাব লাগিব সৰুকৈ কিচেন ৰুম মানে ইয়াতে পাৰি যিকোনো জায়গা থাকলেই হ'ল হয় না ৰুম আৰু কি এক্সট্ৰাকে বনাইছে এইফালে বনাম তেতিয়ালৈকে বতাহ ষ্টাৰ্ট নহয় তেতিয়ালৈকে চলি থাকে আৰু এইফালে ঘৰৰ পৰা মানে পানী দি গ'ল আমি পানী লৈ অহা নাছিলোঁ আমাক দি গ'ল থেংক ইউ দিছোঁ আৰু বহুত দূৰ ঘৰ ইয়াৰ পৰা গাইজ ইফালে সন্ধিয়া হৈ গ'ল আৰু বতাহ আহিব কিমান আৰু ইফালে চাওক আকাশৰ অৱস্থাটো চাওক কিমান ক'লা এইফালে চাওক বৰষুণ অহাৰ পূৰা সম্ভাৱনা আছে আৰু ইফালে পূৰা টেনশ্যনত আছোঁ যে দাদা চাউলটো ক'ত আছে চাউলটো কোনটো এই দালি আছে যে দালি তাতে আছে ঠিক আছে পাইছোঁ অঁ পূৰা চাউল আছে ইফালে লৈ ল'লে হ'ল আৰু ইফালে পূৰা আন্ধাৰ হৈ গ'ল আৰু গাইজ অলপ মানে ভয়ো লাগি আছে মানে উপায় নাই আৰু থাকিব লাগিব কি হ'ল ডাঙৰটো লাগিব গাইজ যিয়ে নহওক এতিয়া মোক মানে ইয়াৰ পৰা পঠাই দিলে ঘৰৰ পৰা মানে ৰান্ধাৰ কাৰণে কিবা এটা ডাঙৰ পাতিল লৈ আহিব দিলে আৰু মানে সেইটো সৰু হ'ব মাংসখিনি ৰান্ধিবি দে আগতে মাংসখিনি ৰান্ধ ভাত পিছত বনাব পাৰিম গাইজ পূৰা দাউৰি গৈ আছোঁ কাৰণ বৰষুণ অহাৰ পূৰা সম্ভাৱনা আছে সোনকালে যাই কিনে সোনকালে লৈ পেলাব ভাবিছোঁ লৈ আহোঁ যাই কিনে কেনেকুৱা হৈছে গাইজ চাইছেনে আপোনালোকে
গাইজ পাতিল লৈ আহিলোঁ পূৰা ভাগৰে হৈ গৈছোঁ চাওকচোন বতাহ আৰু ইমান ইমান চুনচান জাগাত থাকিম আজি চেলেঞ্জ কৰিছোঁ আজি থাকবাই লাগব যিহেতু কেনেকুৱা জাগা গাইজ কেনেকুৱা জাগা আৰু কেনেকুৱা কলা হৈ গ'ল মানে গাইজ ৰাতিটো হৈছে আৰু ইফালে চাওকচোন বতৰৰ কি অৱস্থা আৰু ইফালে গোটেইকেইটা ৰান্দাত পূৰা ব্যস্ত হৈ গৈছে এই সোনকালে কৰিব লাগব ইফালে হ'ব হৈ গৈছে বৰষুণ আহি আছে ইফালে চিকেন কেইটা আছে গাইজ তো এতিয়া মানে পিঁয়াজ জ্বালা চালা চব কাটি আছোঁ আৰু নহৰুখিনি মানে বুটলি আছোঁ ফাৰ্ষ্টত ভাবিছোঁ মানে চিকেন বনাই লওঁ ভাত অলপ দেৰি হ'লেও টেনশ্যন নাই কিবাকে ভাতটো ফুটাব পাৰিম এই যে বৰষুণ চাওক বৰষুণ যদি আহি যায় একদম মানে আমাৰ খোৱা চোৱা একদম কানা হৈ যাব এনেই মানে আমি ভোক লৈ বহি আছোঁ তাৰ মাজতে বৰষুণ চৰষুণ একদম মানে পূৰা ৰেডি মূৰৰ ওপৰত খালি নাম্বা বাকী অঁ পূৰা গাইজ হাঁহিও আহি আছে তাৰপিছত ভয়ো লাগি আছে উপায় নাই কি কৰিম আৰু এই চাওক পিঁয়াজ কাটাৰ ষ্টাইলটো চাওক গাইজ বঢ়িয়াকৈ কাটছে ইমান ইমান নেপেলাবা গাইজ ৰান্ধাৰ দায়িত্বটো আজি দি দিছোঁ মই আৰু জুৱেলদা ৰান্ধিব পাৰে পতা আহি গ'ল আৰু এইটো লাইট আছে আমাৰ লগত আৰু বেলেগ নাই মোবাইলৰ লাইট আছে চাওকচোন কেনেকুৱা অৱস্থা হৈ গ'ল গাইজ এতিয়া ৰান্ধিব লাগে সোনকালে ৰান্ধিব পাৰিলে ভাল মানে ভিতৰত মানে ৰান্ধিব নোৱাৰিম মানে পূৰা গৰম আহে আৰু চাওক বতৰৰ অৱস্থা গাইজ বৰষুণ আহি গ'ল ইফালে আমি পূৰা হেৰি কৰি আছোঁ ভিতৰত সোমাবলৈ মানে চেষ্টা কৰি আছোঁ সোনকালে ওলাব লাগে আৰু বতাহ আহিছে চাওক ইফালে বাহিৰত বৰষুণ হৈ আছে মানে আমাৰ ভয় লাগি আছে ইফালে তাৰ অৱস্থাটো চাওকচোন ইফালে মানে বিস্কুট খাই আছে মানে সি বোলে ভয় কৰা নাই এনেকৈ নাই বন্ধ কৰিব লাগিব গাইছ এনেকুৱা বতাহ আহিছে গাইছ চাওকচোন এইটো একদম হিলাই দিছে গাইছ তিনিজন বহি আছোঁ মানে পূৰা ভয় লাগি আছে এই চাওকচোন গাইছ ঐ ধৰি ৰাখিব লাগিব আৰু এই তাৰ অৱস্থাটো পিঁয়াজ কাটি অৱস্থা বেয়া মইতো পূৰা ভয় খাই আছোঁ গাইছ এইকেইটা মানে ভয় খোৱাই নাই মানে ইমান দিন পিছত আৰু এটা চাওক বিস্কুট খাই আছে মই ভয় খোৱা নাই কিন্তু বিস্কুটহে খাই আছোঁ এই বিস্কুট খাই আছে চাওকচোন অৱস্থাটো গাইছ ঐ ভালকৈ ধৰিব লাগিব ভালকৈ ধৰ ভালকৈ ধৰিব লাগিব গাইছ এনেকুৱা বতাহৰ মাজত কোনোদিনো পৰা নাই মানে গাইছ কেনেকুৱা চাওকচোন মোৰ বতাহ এইটো মানে হিলাই দিছে আৰু যেনেকুৱা আছিল গাইছ একদম উঠাই লৈ গৈছে গাইছ আৰু ইফালে এটা অৱস্থা নাই ভাবিছোঁ পিছত ৰান্ধিম মানে এই চাওক লৈ গ'ল গাইজ সব বেগ চেগ পেকিং কৰি আছোঁ মানে ইমান বতাহ আহি আছে অলপমান বতাহ কমিলে গাইজ ইয়াৰ পৰা ওলাই যাম চাউলৰ পানীখিনি ভিতৰতে পেলাই আছে ভিতৰত নেপেলাবি দে এইটো খুলি কিনে বাহিৰত দে গাইজ পানী আহি গৈছে একদম কেনেকুৱা লাগি আছে গাইজ পূৰা ভয় লাগি আছে গাইজ একদম বতাহ এনেকুৱা মানে বতাহ দিছে গাইজ চব বেগৰ মাজত ঘূৰি আছোঁ গাইজ জীৱনত এনেকুৱা কোনোদিন ভয়ংকৰ কেম্পিং হোৱা নাছিল এইবাৰ ভয়ংকৰ কেম্পিং হ'ল আৰু এটা ঘৰত আহি কিনে আশ্ৰয় ল'লোঁ জাষ্ট ইফালে তাৰ অৱস্থাটো চাওক কেনেকুৱা হৈ আছে হৈ গৈছে বহুত ভয় পাইছোঁ আৰু ইফালেতো এই জুৱেলাৰ অৱস্থা চাওক কেনেকুৱা লাগিছে জীৱনত বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ল ভয়ত বুকু শুকাই গৈছে ওচৰৰ মাজত এটা ঘৰত আছিলোঁ আৰু অলপমান আশ্ৰয় দিলে ভাত আনি দিলে ইফালে চব্জি বনাই দিছে ইফালে ভাত আছে আৰু গোটেই এটা কেনেকুৱা এই ভাল ভাল পৰিৱেশটো ঠিকে আছে তাৰ পৰিৱেশটো মনত থ'লে এতিয়াও মানে এটা ভাৱ ওলাই আহে না বহুত বেয়া যিয়ে নহওক যিটো চিটুৱেশ্যনত পৰিছিলোঁ তো মই ভালকৈ শ্বুট ল'ব পৰা নাছিলোঁ তাতে মানে এনেকুৱা পৰিস্থিতি হৈছে এতিয়া ভাত আনিছোঁ আৰু ভাত খাব লাগে ইফালে গাইজ খাবলৈ বহি গ'লোঁ আৰু ইফালে এই চব্জি দি আছে জুৱেল দাই পূৰা তো ইফালে পূৰা খোৱা আৰম্ভ কৰি দিলোঁ জুৱেল দা কেনে লাগিছে ভালেই এক্সপিৰিয়েঞ্চটো ভালেই তোমাৰ কেনে লাগিছে
তাতে আমাৰ ৰান্ধা চান্ধা নহ'ল, ইয়াত অহাৰ পিছত খুৰীয়ে ৰান্ধি দিলে, তো এতিয়া আমি খাই আছোঁ। যিয়ে নহওক আশ্ৰয় দিলে, খাই আছোঁ, ভালে লাগে আৰু। গাইজ পুৱাই উঠিলোঁ। এইটো ঘৰত আমাক আজি ৰাতি থাকিব দিছিল। আৰু আজি ৰাতিৰ ফিল্ডটো কেনেকুৱা হৈছে এই জুৱেল দা কিবা ক'ব? ফিল্ডটো মানে বহুতেই ভয়ংকৰ আছিল, মানে য'ত যেনেকৈ আমি ডিচিশ্যন লৈছিলোঁ অঁ তাৰ পৰা কিবাকে বাচি আহি যে ইয়াত থাকিব দিছে, অঁ ধন্যবাদ ইহঁতক, বহুত বঢ়িয়া, বহুত ভালকৈ থাকিব দিছে। যিয়ে নহওক থাকিলেও বহুত ভালেই লাগিল। আৰু এইটো হ'ল পুৱাৰ ব্ৰহ্মপুত্ৰৰ ভিউ চাওক। গাইজ অলপমান নামি আহিলোঁ। এইটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ পুৱাৰ ভিউ। আৰু ভাবিছোঁ ইয়াতে আজি মুখ হাত ধুব লাগিব এতিয়া, কাৰণ ইয়াতে ধুবৰ কাৰণে আমি গোটেইকেইটা ইয়াতে আহিলোঁ। আৰু মই মানে ইয়াতে বহি আছোঁ। ইফালে অলপমান মাছ চাব আহিছিলোঁ, কেনেকুৱা মাছ মাৰি আছে। এই যে মিছা মাছ, মিছা মাছ, এই মিছা মাছ কিমান ডাঙৰ চাওক। আৰু এটা উঠালে, চাওক চাওক এইটো কিমানটা আছে? দুটা আছে, দুটা। কালি 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 এনজয় কৰিব পৰা নাই, সেই এনজয়টো আজি কৰি আছোঁ। এই কাপ লৈ আহিলোঁ কাৰণ চাহ বনাই আছে বোলে জুৱেল দাই। চাওকচোন নদীৰ পাৰৰ ভিউ চাই কেনেকুৱা চাহ বনাই আছে। চাহ খোৱাৰ কাৰণে মানে অলপমান এই ব্ৰহ্মপুত্ৰৰ পাৰ পিনে গৈ আছোঁ, মানে গোটেইকেইটা মানে হাতত কাপত চাহ লৈ কিনে গৈ আছোঁ। তাৰমানে তাতে ভিউ চাই চাই চাহ খাম কেনেকুৱা লাগে। তো গাইজ চাহ লৈ নদীৰ পাৰত আহি গ'লোঁ। আৰু ইফালে নিমকি আছে, নিমকি দি চাহ খাম আজি। কেনেকুৱা টেষ্টটো কেনেকুৱা হৈছে? বঢ়িয়া হৈছে, ভালে হৈছে, অলপ মছলা টেষ্ট আছে যদিও ঠিকেই। ঠিকেই, মানে কথাটো হ'ল কি চেনীটো মানে মছলাৰ লগত ৰাতি মিক্স হৈ গৈছিল। নিমকিটো ভাল, কিন্তু চাহটো ভাল হোৱা নাই। অলপমান আগত মানে নদীৰ পাৰত গৈছিলোঁ ফুৰিবলৈ, তাতে মানে বালাৰ মাজত মানে মোবাইলটো লৈ যোৱা নাছিলোঁ। এই কাছৰ বাচ্চা এটা মানে পোৱালি এটা মানে তাতে পৰি আছিল, মানে মৰি গৈছে। মানে মই তাৰপিছত লৈ আহিলোঁ ঘৰত, লৈ অহাৰ পিছত মানে মোবাইলটো লৈ কিনে আকৌ মানে ভিডিঅ' শ্বুট কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। মানে এইটো হ'ল কেনেকুৱা, মই জীৱনৰ প্ৰথমবাৰ মানে কাছ হাতত লৈ চালোঁ। গাইজ ফাইনেলি এতিয়া চৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু চেনেলটো যদি ইচ্ছা হয় ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।